नमस्ते। क्या होगा हो चुका है এটো আমি দাবী জনাইছো যে তেওঁলোকে যাতে কেন্দ্ৰীয় পৰ্যায়ত যাতে মন্ত্ৰিত্ব লাভ কৰে বা मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं बीजेपी एनडीए गठबंधन 170-80 क्रॉस नहीं करेंगे, नहीं होगा, 200 क्रॉस नहीं करेंगे, नहीं होगा। और आज भी बहुत कुछ सुनाई देते हैं, मगर मैं भी एक कार्यकर्ता हूं और मोदी जी की नेतृत्व में विश्वास रखने वाला एक नागरिक हूं इस देश का। और आप चौक जाएंगे। जवाहरलाल नेहरूर इतिहास स्पर्श कर नरेंद्र मोदी একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ বাবে শপত গ্ৰহণ কৰিব। কিন্তু এই মুহূৰ্তত দেশত সবতকৈ চৰ্চিত বিষয়টো হৈছে মোদী 3.0। নৰেন্দ্ৰ মোদীৰ এই তৃতীয়টো কাৰ্যকালৰ কেবিনেটত কোন কোন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হ'ব। কাৰণ ইতিমধ্যে সকলোৱে গম পাইছে যে এইবাৰ যিহেতু বিজেপিয়ে এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই, গতিকে সহযোগী দলৰ এনডিএৰ সহযোগী দলৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিবলগীয়া হৈছে। আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি বিশেষকৈ দুটা মূল সহযোগী দল তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডে গুৰুত্বপূৰ্ণ মন্ত্ৰীপদ বিচাৰি নৰেন্দ্ৰ মোদীৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে। আৰু আমি উল্লেখ কৰিব লাগিব যে তেলেগু দেশম পাৰ্টিৰ 16জন সাংসদ আছে, জেডিইউৰ 12জন, লোক জনশক্তি পাৰ্টি ৰামবিলাস তেওঁলোকৰ 5জন আৰু শিৱসেনাৰ 7জন আৰু অন্যান্য কেইবাটাও সহযোগী দল আছে। আৰু বিজেপিয়ে এনডিএৰ যি বৈঠক আজি সম্পন্ন হৈছে তাত এটা সমীকৰণ উলিয়াইছে যে 4:1। গতিকে প্ৰতি 4জন সাংসদৰ বিপৰীতে এজনকৈ মন্ত্ৰী সহযোগী দলক দিবলৈ সাজু হৈছে। আৰু এই শেহতীয়া খবৰ মতে তেলেগু দেশম পাৰ্টিয়ে 4জন মন্ত্ৰী লাভ কৰাটো নিশ্চিত হৈছে আৰু জনতা দল নীতিশ কুমাৰৰ জনতা দল ইউএ 3জন মন্ত্ৰী লাভ কৰাটো নিশ্চিত হৈছে। আৰু ভোট কৰোঁ তেলেগু দেশম পাৰ্টিক 3জন কেবিনেট মন্ত্ৰী, এজন ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী দিয়া হ'ব আৰু জেডিইউক 2জন কেবিনেট মন্ত্ৰী আৰু এজন ৰাজ্যিক মন্ত্ৰী দিয়া হ'ব। আৰু ইতিমধ্যে তেওঁলোকে তেলেগু দেশম দলৰ পৰা 3জন সাংসদৰ নাম ইতিমধ্যে অৰ্পণ কৰা হৈছে। সেই নামকেইটা হ'ল ৰাম মোহন নাইডু, হৰিশ বালাযোগী, ডাগ্গুমাল্লা প্ৰসাদ। এই 3জন সাংসদে তেলেগু দেশম পাৰ্টিৰ পৰা মন্ত্ৰীপদ লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আনহাতে জনতা দল ইউনাইটেডৰ পৰা নীতিশ কুমাৰে 2জন সাংসদৰ নাম ইতিমধ্যে উল্লেখ কৰিছে, তেওঁলোক হ'ল লালন কুমাৰ আৰু ৰামনাথ ঠাকুৰ। ৰামনাথ ঠাকুৰ হৈছে ৰাজ্যসভাৰ সাংসদ। আৰু উল্লেখ কৰিব লাগিব যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শেহতীয়াকৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰ্পূৰী ঠাকুৰৰ পুত্ৰ হৈছে ৰামনাথ ঠাকুৰ। গতিকে বিহাৰৰ পৰা লালন কুমাৰ, ৰামনাথ ঠাকুৰ এই 2জন জেডিইউ নেতাই মন্ত্ৰীপদ পোৱাটো নিশ্চিত হৈ পৰিছে। আমি আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে জেডিইউ আৰু তেলেগু দেশম পাৰ্টিয়ে গুৰুত্বপূৰ্ণ মন্ত্ৰীপদ দাবী কৰিছিলে। বিশেষকৈ জেডিইউৱে ৰেল দপ্তৰ দাবী কৰিছিল, তেলেগু দেশম পাৰ্টিয়েও কৃষি, কয়লা খনি, তাৰপিছতে ইনফৰমেশ্যন টেকনলজি আদি মন্ত্ৰীপদ দাবী কৰিছিল। যদিও বিজেপিয়ে যি মূল 4টা দপ্তৰ গৃহ, বিত্ত, প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা নিজৰ হাতত ৰখাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু বোধ কৰোঁ পূৰ্বৰ দ্বিতীয়টো কাৰ্যকালৰ দৰে এই 4টা দপ্তৰ বাহাল থাকিব। গতিকে অমিত শ্বাহ গৃহমন্ত্ৰী, ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী, নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰী আৰু এছ জয়শংকৰ তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কিন্তু আমি দেখিছিলোঁ যে পূৰ্বৰ দুটা কাৰ্যকালত মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত কিন্তু মোদীয়ে বৃহৎ চমক দিছিল। কাৰণ যোৱাটো কাৰ্যকালত দেখিছোঁ যে কোনো ভবা নাছিল যে নিৰ্মলা সীতাৰমণক বিত্তমন্ত্ৰীৰ দৰে দপ্তৰ দিয়া হ'ব। গতিকে এইবাৰো যদি কিবা তেনেধৰণৰ চমক সৃষ্টি কৰে তেতিয়া হয়তো কাইলৈ শপত গ্ৰহণৰ পিছত যেতিয়া দপ্তৰ বিতৰণ কৰিব তেতিয়া আমি নিশ্চিত হ'ম। কিন্তু সেই যিটো সমীকৰণ দেখা গৈছে, কাৰণ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিত্ব থাকিব, বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব, সহযোগী দলক মন্ত্ৰিত্ব দিব লাগিব। তাৰ ফলত দেখা গৈছে যদি তেলেগু দেশমক ইতিমধ্যে ক'লোঁ যে 3জন কেবিনেট মন্ত্ৰী দিয়া হ'ব, জেডিইউক 2জন কেবিনেট মন্ত্ৰী দিয়া হ'ব। আৰু লগতে জেডিএছ কৰ্ণাটকৰ জনতা দল ছেকুলাৰৰ 2জন সাংসদ আছে, তাৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ পুত্ৰ এইচ ডি কুমাৰস্বামীয়ে মন্ত্ৰীপদ পোৱাটো নিশ্চিত হৈ পৰিছে। আৰু আন এটা কথা উল্লেখ কৰিব লাগিব যে এইবাৰ বিভিন্ন ৰাজ্যৰ পৰা কেইবাজনো প্ৰাক্তন মুখ্যমন্ত্ৰী সাংসদ ৰূপে নিৰ্বাচিত হৈ আহিছে, তাৰে কেইবাজনকো মন্ত্ৰীসভাত স্থান দিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছে। তাৰ ভিতৰত আমি যদি উল্লেখ কৰোঁ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, তেওঁ একেৰাহে 4বাৰ মুখ্যমন্ত্ৰী হৈছিলে, ক্ষমা কৰিব। তাৰপিছত যোৱাবাৰ তেওঁৰ নেতৃত্বতে মধ্যপ্ৰদেশত সফলতাৰে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতো তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা বঞ্চিত কৰা হৈছিল। কিন্তু এইবাৰ বিপুল ভোটৰ ব্যৱধানত তেওঁ পুনৰ এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈ আহিছে। তেওঁক
হয়তো মোদীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে ঠিক সেইদৰে হাৰিয়ানাৰ মনোহৰলাল খট্টাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ নিৰ্বাচিত হৈ আহিছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ নিৰ্বাচিত হৈ আহিছে তেওঁকো হয়তো এইবাৰ মন্ত্ৰীসভাত স্থান দিয়া হ'ব পাৰে গতিকে আমি যিখন তালিকা তা আমি গৃহমন্ত্ৰী ৰূপে অমিত শ্বাহ থকাটো প্ৰায় নিশ্চিত আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিত্তমন্ত্ৰী ৰূপে নিৰ্মলা সীতাৰমণ তেওঁ কিন্তু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে কিন্তু তেওঁ বৰ্তমানত তেওঁ কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ আছে গতিকে নিৰ্মলা সীতাৰমণক হয়তো বিত্ত দপ্তৰ দিয়া হ'ব আৰু যদিহে নিৰ্মলা সীতাৰমণক বিত্ত দপ্তৰ নিদিয়ে মোদীৰ বাবে এটা বিকল্প আছে যে পীযুষ গোৱেল তেওঁ এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু আমি দেখিছিলোঁ যে অৰুণ জেটলীৰ প্ৰথমটো কাৰ্যকালত অৰুণ জেটলীৰ অসুস্থতাৰ ফলত কিছুদিন সাময়িকভাৱে অস্থায়ীভাৱে বিত্তমন্ত্ৰী দপ্তৰ লৈছিল গতিকে পীযুষ গোৱেলক হয়তো বিত্তমন্ত্ৰী দপ্তৰ দিয়া হ'ব পাৰে গতিকে সুব্ৰমণিয়াম জয়শংকৰ জয়শংকৰ যোৱাবাৰ তেওঁ ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিবক যোৱাবাৰ বিদেশ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল আৰু ভাৰতৰ যিটো কূটনীতি বৈদেশিক যিটো ষ্ট্ৰেটেজি তাত কিন্তু ফৰেইন পলিচিত যথেষ্ট সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছে জয়শংকৰ গতিকে পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁ এই দপ্তৰ লাভ কৰাটো নিশ্চিত হৈছে আৰু মহাৰাষ্ট্ৰৰ পৰা দেখা গ'ল যে মহাৰাষ্ট্ৰত যেহেতু শিৱসেনাৰ 7জন সাংসদ আছে গতিকে তেওঁলোকক হয়তো 2জন কেবিনেট দপ্তৰ মন্ত্ৰী পাব পাৰে এনচিপিৰ পৰা এজন সাংসদ জিকিছে যে তেওঁলোককো দিয়া হ'ব পাৰে গতিকে মহাৰাষ্ট্ৰৰ পৰা 3জন উল্লেখযোগ্য নেতা আছে যে এজন হৈছে নীতিন গাডকাৰী পীযুষ গোৱেল আৰু নাৰায়ণ ৰাণে তেওঁলোকক কিদৰে অন্তৰ্ভুক্ত কৰা যায় তাক লৈ যথেষ্ট সমীকৰণ চলিছে কিন্তু মোদীৰ পূৰ্বৰ দুটা কাৰ্যালয়ত পথ পৰিবহণ ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰ দক্ষতাৰে সম্ভালা নীতিন গাডকাৰীক পূৰ্বৰ দপ্তৰ এইবাৰ দিয়াৰ সম্ভাৱনা আছে গতিকে এইচ.ডি. কুমাৰস্বামী তেওঁ কৃষিমন্ত্ৰী হ'বৰ কাৰণে কৃষি দপ্তৰৰ বাবে যথেষ্ট আগ্ৰহী বুলি ইতিমধ্যে নৰেন্দ্ৰ মোদীক জনাইছে শিৱৰাজ সিং চৌহান মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে লগতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোমানী তেওঁ এবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে তেওঁকো অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে বৰ্তমানৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কৰ্ণাটকৰ সাংসদ প্ৰহ্লাদ যোশীক পুনৰ একে দায়িত্ব দিয়াৰ সম্ভাৱনা আছে গতিকে অসমৰ পৰা সৰ্বানন্দ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অন্তৰ্ভুক্ত কৰাটো সম্পূৰ্ণ নিশ্চিত আৰু লগতে অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজু তেওঁকো এইবাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাটো প্ৰায় নিশ্চিত গতিকে দেখা গ'ল যে পীযুষ গোৱেলৰ কথা মই ইতিমধ্যে উল্লেখ কৰিলোঁ আৰু সহযোগী দলৰ ভিতৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত ৰামবিলাস পাছৱানৰ পুত্ৰ চিৰাগ পাছৱান তেওঁ বিহাৰৰ পৰা 5খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁৰ দলে আটাইকেইখন আসনতে জয়লাভ কৰিছে গতিকে চিৰাগ পাছৱানে এটা নিজেই তেওঁ কেবিনেট মন্ত্ৰী হোৱাটো নিশ্চিত হৈ পৰিছে গতিকে উত্তৰ প্ৰদেশৰ অপনা দল তাৰ মাত্ৰ এজনে সাংসদ কিন্তু বৰ্তমান তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে অনুপ্ৰিয়া পেটেল তেওঁ পুনৰ মন্ত্ৰিত্ব পোৱাৰ এক প্ৰকাৰ নিশ্চিত আৰু উত্তৰ প্ৰদেশৰ ৰাষ্ট্ৰীয় লোকদল তেওঁলোকৰ 2জন সাংসদ আছে তেওঁলোকৰ অধ্যক্ষ জয়ন্ত চৌধুৰীয়ে মন্ত্ৰিত্ব পোৱাটো প্ৰায় নিশ্চিত গতিকে বিহাৰৰ আন এটা সহযোগী দল HAM হিন্দুস্তান আৱাম মৰ্চা তথা বিহাৰৰ কিছুদিনৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী পদত আছিল জিতন ৰাম মাঝি তেওঁকো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে গতিকে দেখা গ'ল যে বিহাৰৰ ক্ষেত্ৰত যথেষ্ট সমীকৰণ জটিল হৈ পৰিছে মোদীৰ বাবে কাৰণ JDUক যদি 3টা দপ্তৰ দিয়া যায় চিৰাগ পাছৱানক যদি 2টা দপ্তৰ দিয়া যায় জিতন ৰাম মাঝিক যদি অন্তৰ্ভুক্ত কৰা যায় তেনেহ'লে বিজেপি নেতাসকলক কিদৰে অন্তৰ্ভুক্ত কৰিব তাক লৈ জটিলতাৰ সৃষ্টি হৈছে আৰু বিজেপিৰ ফালৰ পৰা কিন্তু নিত্যানন্দ ৰায় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ক পুনৰ অন্তৰ্ভুক্ত কৰিব পাৰে আৰু মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়াক কেবিনেটৰ অন্তৰ্ভুক্ত কৰাটো নিশ্চিত হৈ পৰিছে ৰাণা ক'ব লাগিব যে উত্তৰ প্ৰদেশত এবাৰ বিজেপিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছে আৰু উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পুনৰ অন্তৰ্ভুক্ত কৰাটো প্ৰায় নিশ্চিত গতিকে ৰাজস্থান বৰ্তমানৰ ৰেল মন্ত্ৰী ৰাজ্যসভাৰ সাংসদ অশ্বিনী বৈষ্ণৱক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে লগতে ৰাজস্থানৰ এজন জ্যেষ্ঠ বিজেপি নেতা গজেন্দ্ৰ সিং শেখাৱতক মন্ত্ৰিত্ব দিয়াটো প্ৰায় নিশ্চিত হৈছে নাৰায়ণ ৰাণেৰ কথা ইতিমধ্যে উল্লেখ কৰিছিলোঁ আৰু জম্মুৰ পৰা বৰ্তমানৰ মন্ত্ৰী জিতেন্দ্ৰ সিং যথেষ্ট দক্ষ মন্ত্ৰীয়ে মোদীৰ সৈতে যথেষ্ট ঘনিষ্ঠ তেওঁক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে আৰু যদিও পাঞ্জাবত এবাৰ দেখা গৈছে যথেষ্ট শোচনীয় প্ৰদৰ্শন কৰিছে বিজেপিয়ে কিন্তু পাঞ্জাবৰ পৰা হৰদীপ সিং পুৰী তেওঁ প্ৰাক্তন কূটনীতিক ৰাজ্যসভাৰ সাংসদ তেওঁক হয়তো অন্তৰ্ভুক্ত কৰা হ'ব পাৰে আৰু হাৰিয়ানাৰ পৰা অনুৰাগ ঠাকুৰ কিন্তু ৰাণা এটা কথা উল্লেখ কৰিব লাগিব আমি পূৰ্বৰ 2টা কাৰ্যকালত দেখিছিলোঁ যে নৰেন্দ্ৰ মোদী প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত বিজেপিৰ সভাপতি আছিল ৰাজনাথ সিং পৰৱৰ্তী সময়ত তেওঁ গৃহ দপ্তৰৰ মন্ত্ৰীত্ব লাভ কৰি বিজেপিৰ সভাপতি পদ ত্যাগ কৰিছিল পৰৱৰ্তী সময়ত দ্বিতীয়টো কাৰ্যকালৰ সময়ত বিজেপিৰ সভাপতি আছিল অমিত শ্বাহ তেওঁ বিজেপিৰ সভাপতি পদ ত্যাগ কৰি তেওঁ গৃহ দপ্তৰ লাভ কৰিছিল এইবাৰ প্ৰশ্ন উঠিছে JP নড্ডাই বিজেপিৰ সভাপতি পদ ত্যাগ কৰি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব নে তেওঁ সভাপতি পদত বাহাল থাকিব সেয়া কাইলৈ নিশ্চিত হৈ পৰিব আৰু JP নড্ডাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে বিজেপিৰ বাবে নতুন এজন সভাপতিৰ সন্ধান কৰা
হ'ব পাৰে কিন্তু সেইটো এটা প্ৰশ্ন আছে আৰু লগতে এটা ক্ষীণ সম্ভাৱনা আছে স্মৃতি ইৰাণীৰ তেওঁ আমেথিত পৰাস্ত হৈছে কিন্তু আমি দেখিম যে 2014 চনত তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিছতো তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছিল যদিহে নৰেন্দ্ৰ মোদীয়ে এগৰাকী শক্তিশালী মহিলা কণ্ঠ হিচাপে তেওঁক যদি অন্তৰ্ভুক্ত কৰে পৰৱৰ্তী সময়ত তেওঁ হয়তো ৰাজ্যসভাৰ পৰা নিৰ্বাচিত কৰি অনা হ'ব পাৰে এয়াই এতিয়া বৰ্তমান সময়লৈকে এইখিনি নিশ্চিত হৈছে আৰু আজি ইতিমধ্যে এনডিএৰ বৈঠক হৈছে দপ্তৰক লৈ যথেষ্ট উৎকণ্ঠা অব্যাহত আছে আৰু কাইলৈ শপত গ্ৰহণৰ সময়ত দেখা যাব যে কোন কোন মন্ত্ৰী অন্তৰ্ভুক্ত হয় আৰু হয়তো নৰেন্দ্ৰ মোদীয়ে কিছু বৃহৎ চমক দিবৰ চেষ্টা কৰিব পাৰে ৰাণা मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যন বিটিআৰত সকলো জাতি জনগোষ্ঠী আৰু ছাত্ৰ সংগঠন আমি একত্ৰিতভাৱে মানাস নেশ্যনেল পাৰ্কৰ ওচৰত থকা এই যি এটা ময়ূৰী যি ধাবা আছে তাতে আমি একেলগে মিলিত হৈছোঁ আৰু এই যি আলোচনা ইয়াৰ মূল কথাটো আছিল যে যোৱাটো পাৰ্লিমেণ্ট যি ইলেকশ্যন হৈ গ'ল ইয়াৰ পিছত বিটিআৰত শান্তি সম্প্ৰীতি আৰু আমাৰ যি সমন্বয় বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা ভাষী ধৰ্মাৱলম্বীৰ মাজত আমি কেনেকৈ আৰু মজবুত কৰিম বা অটুট ৰাখিম সেইটো এটা দৃষ্টিভংগী আছিল আৰু বিটিআৰে সদায় শিক্ষা সামাজিক যিবিলাক সমস্যা সেইবিলাকক লৈ পেলাই আমি কাম কৰি আছোঁ আৰু জাতি জনগোষ্ঠীৰ মাজত আমাৰ যি সমন্বয় আমাৰ যি ভাতৃত্ববোধ আৰু এই যে শান্তি প্ৰতিষ্ঠাৰ হকে যিখিনি আমাৰ যি এটা বহল এটা মনৰ যি দৃষ্টিভংগী এইটো আমি স্থায়ী চিৰযুগমীয়া কৰিবৰ কাৰণে আমি কাম কৰি আহিছোঁ লগতে আজিৰ যি আলোচনা সেই আলোচনাত যোৱাটো যি লোকসভা নিৰ্বাচন সেই নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত বিটিআৰত থকা আটাইবিলাক জাতি জনগোষ্ঠী সংগঠন বিটিআৰৰ সদস্য সমন্বয়ৰক্ষী সংগঠনসমূহে আমি জয়ন্ত বসুমতাৰী আৰু দিলীপ শইকীয়া ডাঙৰীয়াক আমি সমৰ্থন আগবঢ়াইছিলোঁ
আৰু ইয়াৰ ইস্যু ভিত্তিত এজেণ্ডা ভিত্তিত আমি সমৰ্থন আগবঢ়াইছিলোঁ। আমি কোনো দলীয় ৰাজনীতি কৰিব যোৱা নাছিলোঁ, আমি কোনো অন্য এটা বিষয় লৈ আমি যোৱা নাছিলোঁ। আমাৰ বিষয়টো আছিল সকলো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ সম উন্নয়ন পাওক। আৰু আজি জয়ন্ত বসুমতাৰী দিলীপ শইকীয়া ডাঙৰীয়া জিকি যোৱাৰ পিছত আমি তেওঁলোকক বিটিআৰৰ সমন্বয়ৰক্ষী সমিতি সংগঠনৰ ফালৰ পৰা আমি ধন্যবাদ, শুভেচ্ছা আৰু অভিনন্দন আমি যাচিছোঁ। আৰু বিটিআৰৰ বা বড়োলেণ্ডত থকা সকলো জাতি জনগোষ্ঠীৰ যি সমস্যা, যি বিষয়সমূহ বিটিআৰৰ কণ্ঠ হিচাপে যাতে লোকসভাত তেওঁলোকে উপস্থাপন কৰিব পাৰে, তাকে আমি কামনা কৰিছোঁ। আৰু আগন্তুক দিনত দুয়োগৰাকী সাংসদে এটা মজবুত স্থিতি লৈ পেলাই উন্নয়নৰ স্বাৰ্থত সম অধিকাৰ সম উন্নয়ন আৰু শান্তি চিৰজীৱনীয় কৰাৰ স্বাৰ্থত যাতে কাম কৰিব, সেই আশা আমি ৰাখিছোঁ। আৰু সেইটোও আমি দাবী জনাইছোঁ যে তেওঁলোকে যাতে কেন্দ্ৰীয় পৰ্যায়ত যাতে মন্ত্ৰিত্ব লাভ কৰে বা ভাল এটা বিষয়ভাৱ লাভ কৰে, তাকো আমি আজি বিটিআৰৰ সমন্বয়ৰক্ষী সংগঠনসমূহে আলোচনাৰ মাজত সকলোৱে প্ৰস্তাৱ দিছে। এই ক্ষেত্ৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ। আৰু ভৱিষ্যতে বিটিআৰৰ সমন্বয়ৰক্ষী সমিতি সংগঠনসমূহে একত্ৰিতভাৱে জাতীয় সমস্যা, শিক্ষা, অৰ্থনীতি, সামাজিক সমস্যাক লৈ পেলাই আমি একেলগে কাম কৰি যাম। আৰু ইয়াৰ কাৰণে আজি আমি একেলগে ইয়াত একত্ৰিত হৈছিলোঁ। আগন্তুক দিনত একতাৰ এনাজৰীৰে আমি আগবাঢ়ি যাম। ধন্যবাদ।